যোৰহাট জিলাৰ নাম গৰুমৰা গাঁৱৰ ৰাইজৰ সহযোগত দুদিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যা আজিৰ পৰা আৰম্ভ। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। কৃষ্ণ শব্দটোৰ অৰ্থ হ'ল আনন্দ, কৃষ্ণ শব্দটোৰ অৰ্থ হ'ল পবিত্ৰতা। কৃষ্ণৰ নাম লৈ কৃষ্ণক ভক্তি কৰি নিজকে পবিত্ৰ বুলি চাফা কৰি ভাবিব লাগিব। খুব ধুনীয়াকে চাবোন খালি চাফা কাপোৰ পিন্ধিলেই গাটো ধুনীয়াকে ধুলে আমি পবিত্ৰ নহয়। যদি নামৰ নিৰ্মলতাৰ যোগেদি অন্তৰ পবিত্ৰ কৰিব পৰা নাই, যদিহে আত্মাসম দৃষ্টিৰে সকলোকে আমি সমান দেখিব পৰা নাই, তেতিয়াহ'লে আমাৰ জীৱনটো অধোগতি গুচি যাব। গতিকে আপোনালোকক এটা সঁচা বাস্তৱ ধৰ্মী কাহিনী কৰা আপোনালোকে শুনি ভাল পাব। আজিৰ পৰা জয় গুৰু শংকৰ। গতিকে আপোনালোকে এই অঞ্চলৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যদি মহামূৰ্খ, মহাপাপী, মহাঅধম বিচাৰি যায়, তেতিয়াহ'লে আপোনালোকৰ কষ্ট হ'ব। বিচাৰি যোৱাৰ প্ৰয়োজন নাই। সেই মহাপাপী, মহামূৰ্খ, মহাঅধমৰ শেষৰ হৈছোঁ আমি। ব্যাখ্যাকাৰ হিচাপে সুদূৰ বিশ্বনাথৰ পৰা আমি বিদিন পৰা আজি 14 অক্টোবৰ আপোনালোকৰ মহাভকতৰ অহাকালিলৈ আদেশ দীপেন শইকীয়া বাপজনাক অমান্য কৰাৰ ধৃষ্টতা আমাৰ নাই। চতিয়াৰ পৰা আহিব। তেওঁ চতিয়াৰ কলেজৰ আৰু এই মহাভাগৱত মহাসাগৰ তেখেতসকলক মাতি আনি যি ভাগৱতৰ 335টা অধ্যায়, বিশ্ব শান্তি, 5,96,000 শব্দ, গুণানাম কীৰ্তন, 18,000 শ্লোক, 12টা মাজত স্পষ্ট, শান্তি সম্প্ৰীতি ঐক্য 10 লক্ষণ। এই ভাগৱত ব্যাখ্যা অনুষ্ঠান আমি গতিকে আমাৰ দৰে সামান্য ব্যক্তি আপোনালোকৰ হৃদয়ত যোৰহাটৰ পৰা হেমন্ত বৰাৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।